Hello friends, Prioptics educationer অন্যতা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণী বিজ্ঞানৰ এটা নতুন চেপ্টাৰ হাতত লৈছোঁ, যাৰ নাম হৈছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। তো বলা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দশম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া অৰ্থাৎ মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট। তো এই চেপ্টাৰটো আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। তো আজি আমি এই ভিডিঅ'টো দুটা টপিকেই পঢ়িম। এটা পঢ়িম যে মেগনেটিক ফিল্ড কি হয় আৰু এটা পঢ়িম মেগনেটিক ফিল্ড লাইন্স কি হয়। দুটা টপিক পঢ়িম যে প্ৰথমটো কি ক'লোঁ যে মেগনেটিক ফিল্ড কি হয় আৰু এটা আনটো কি পঢ়িম মেগনেটিক ফিল্ড লাইন কি হয়। ব'লা আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি পঢ়িম প্ৰথম মই ইন্ট্ৰডাকশ্যনটো দিলোঁ যে আমি এই চেপ্টাৰটো বুজাৰ আগতে আমি পুনৰ আগৰ চেপ্টাৰটোলৈ অলপমান উভতি যাব লাগিব। আমি আগৰ চেপ্টাৰটোত কি পঢ়িছিলোঁ যে বিদ্যুৎ প্ৰবাহ কি হয়। বিদ্যুৎ প্ৰবাহ কি হয় তোমালোকতো ধুনীয়াকৈ বুজাই থৈ দিছোঁ। চোৱা এতিয়া বিদ্যুৎ প্ৰবাহে যেনেকৈ আমাৰ তাপীয় ক্ৰিয়া দেখায় তেনেদৰে বিদ্যুৎ প্ৰবাহে চুম্বকীয় ক্ৰিয়াও দেখায়। অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ ফলত কিছু চুম্বকত্বৰ গুণ সি আহৰণ কৰে। তো তাৰ বাবে আমি এটা এক্সাম্পল লওঁ। এতিয়া চোৱা তোমালোকে এই বৰ্তনীটো লক্ষ্য কৰিছা, এইটো বৰ্তনী তোমালোকে লক্ষ্য কৰিছা। এতিয়া বৰ্তনীটোত কি কৈছে প্ৰথম আমি কাৰ্যকলাপটোলৈ যদি মন কৰোঁ কি কৰিব দিছে চোৱা, এডাল পোন শকত তামৰ তাম লোৱা হ'ল, তামৰ তাঁৰ লৈছে। কি ক'লে যে এডাল পোন শকত তামৰ তাঁৰ লোৱা হৈছে আমাৰ কাৰ্যকলাপটোৰ কাৰণে। তাৰপিছত কৈছে যে বৰ্তনীত থকা এক্স আৰু ৱাই বিন্দুত মাজত স্থাপন কৰা হ'ল। তো যোনটো এইটো এক্স পইণ্ট আছে, এক্স বিন্দু আছে আৰু ৱাই বিন্দু আছে, তাৰ মাজত আমি কি কৰিলোঁ এই যোনডাল তামৰ তাঁৰ আছিলে সেইডাল আমি বহাই দিলোঁ। এডাল হ'ল তামৰ তাঁৰ। কি ক'লে এডাল হ'ল তোমাৰ তামৰ, মই অলপমান আখৰকেইটা সৰু কৰি লৈছোঁ, ঠিকে আছে, অকণ মুচি লওঁ ৰ'বা। এইটো নহয় মোচাটো, চৰি। তো কৈছে কি কৈছে এইডাল হ'ল, এডাল আমাক কি কৈছে আগৰ পৰা কৈছোঁ যে এডাল তামৰ তাঁৰ ল'ব দিছে আৰু এক্স ৱাই যোনটো পইণ্ট আছে, যোনটো বিন্দুত আছে তাত স্থাপন কৰিব দিছে। এডাল কি বুলি ক'লোঁ আমি তামৰ তাঁৰ হ'ল। তো এডাল আমি তামৰ তাঁৰ ল'লোঁ। তাৰপিছত আমি যেতিয়া এই তামৰ তাঁৰ দুডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰিম, কি কৈছোঁ এবাৰ, এই যোনডাল তামৰ তাঁৰ আমি এক্স ৱাই পইণ্টত এক্স ৱাই বিন্দুত স্থাপন কৰিলোঁ তাৰ মাজেৰে যেতিয়া আমি বিদ্যুৎ প্ৰবাহ চালিত কৰিম তেতিয়া কি হ'ব, সেই তামৰ তাঁৰডালে আমাৰ সেই তামৰ তাঁৰডালে আমাৰ কি কৰিব মেগনেটিক বিহেভিয়াৰ শ্ব' কৰিব। কি ক'লোঁ যে চুম্বকত্ব গুণ সি লাভ কৰিব আৰু সেই চুম্বকত্ব গুণটো সি দেখুৱাব। তো কি ক'লোঁ এবাৰ ভালদৰে বুজিবা যে এডাল শকত তামৰ তাঁৰ মাজেৰে যেতিয়া আমি বিদ্যুৎ প্ৰবাহ চালিত কৰিম তেতিয়া সেই তামৰ তাঁৰডালে আমাক চুম্বকত্ব গুণ দেখাব, অৰ্থাৎ চুম্বকীয় গুণ দেখাব। এতিয়া তাক আমি গম পাবলৈ কি কৰোঁ, এতিয়া চোৱা তাক যদি আমি গম পাব লাগে তেতিয়া কি কৰিম আমি যে এই তামৰ তাঁৰডালৰ মাজেৰে যেতিয়া আমি বিদ্যুৎ প্ৰবাহ চালিত কৰি দিলোঁ, চালিত কৰাৰ সময়তে তাৰ ওচৰলৈ আমি দিশ দৰ্শক যন্ত্ৰ এটা যেতিয়া আনি দিম, আমি কি কৰিলোঁ যে বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে এই বৰ্তনীটোৰ মাজেৰে, তেতিয়া আমি কি কৰিলোঁ যে বিদ্যুৎ প্ৰবাহ চালিত হৈ থকাৰ সময়ত দিগদৰ্শন যন্ত্ৰ এটা আমি ইয়াৰ ওচৰলৈ আনি দিলে দিগদৰ্শন যন্ত্ৰত থকা সেই যোনডাল কাটা আছে, এই যোনডাল কাটা দেখিছা তোমালোকে, সেই কাটাডাল কিছু বেকা হৈ যাব, মানে তাৰ যোনটো দিশ আছিলে সেই দিশটো সলাব। এতিয়া চোৱা আমাৰ দিগদৰ্শন যন্ত্ৰবিলাক কিহে তৈয়াৰী বাৰু, দিগদৰ্শন যন্ত্ৰবিলাক সদায় তোমালোকে মনত ৰাখিবা যে এডাল দণ্ড চুম্বক থাকে, তাৰ ভিতৰত দণ্ড চুম্বক থাকে, সেই চুম্বকডালে আমাৰ গোটেই দিশসমূহ দেখায়। এতিয়া চোৱা তোমালোক মই এটা কথা কওঁ, আৰু এটা কথা মনত ৰাখিবা যে দণ্ড চুম্বক অৰ্থাৎ চুম্বকৰ দুটা মেৰু থাকে, এটা হ'ল উত্তৰ মেৰু, এটা হ'ল দক্ষিণ মেৰু। সেই বিষয়ে আমি আলোচনা কৰিম বাৰু। এতিয়া চোৱা তোমালোকে আগতেও দেখিছা চাগে, বহুত কিছুমানে এক্সপেৰিমেণ্ট কৰিছে চাগে এইটোৰ ওপৰত, যে কি হয় যেতিয়া দুডাল চুম্বক ওচৰলৈ আনা তেতিয়া কেতিয়াবা তাৰ মাজত আকৰ্ষণ হয়, কেতিয়াবা তাৰ মাজত বিকৰ্ষণ হয়। যেতিয়া দুডাল চুম্বক তুমি ওচৰলৈ আনা তেতিয়া তাৰ কি হ'ব যে কেতিয়াবা আকৰ্ষণ হ'ব আৰু কেতিয়াবা বিকৰ্ষণ হ'ব। তো সেইটো তোমাৰ বিদ্যুৎ অৰ্থাৎ বিদ্যুৎ কৈ আছোঁ, চুম্বকৰ সেইটো ধৰ্ম হয় যে একে দিশৰ মাজত সদায় বিকৰ্ষণ হয় আৰু বিপৰীত দিশৰ মাজত সদায় আকৰ্ষণ হয়। এতিয়া চোৱা মই তোমালোকক যদি এটা এক্সাম্পল দিওঁ যে এডাল চুম্বক আছে, এডাল দণ্ড চুম্বক, ইয়াৰ এটা মেৰু উত্তৰ মেৰু অৰ্থাৎ নৰ্থ আৰু সিটো মেৰু চাউথ অৰ্থাৎ দক্ষিণ মেৰু। তো এতিয়া চোৱা তোমালোকে যেতিয়া তুমি তাৰ এইটো কি বুলি ক'লোঁ মই, এইটো দক্ষিণ মেৰু,
দক্ষিণ মেৰু যেতিয়া তোমালোকে ওচৰলৈ আনিবা তেতিয়া সি কি হ'ব বিকৰ্ষিত হ'ব অৰ্থাৎ ৰিপালচন হ'ব সি লগ নাখাব সি আঁতৰি যাব কিন্তু ইয়াৰ ওচৰলৈ যদি পুনৰ সিটো ছাইডলৈ যদি তুমি এডাল চাউথ অৰ্থাৎ উত্তৰ দিশৰ দক্ষিণ দিশৰ যদি চুম্বক এডাল লৈ আনা তেতিয়া তাৰ মাজত কিন্তু আকৰ্ষণ হ'ব কি হ'ব তাৰ মাজত আকৰ্ষণ হ'ব বুজিলা কি ক'লোঁ যে একে দিশৰ মাজত সদায় বিকৰ্ষণ হয় আৰু বিপৰীত দিশৰ মাজত সদায় আকৰ্ষণ হয় এইটো কি বুলি ক'লোঁ এইটো হ'ল তোমাৰ দক্ষিণ এইটো হ'ল দক্ষিণ মেৰু এইটো হ'ল তোমাৰ দক্ষিণ মেৰু আৰু এইটো হ'ল তোমাৰ উত্তৰ মেৰু এতিয়া কি ক'লোঁ যে দক্ষিণ আৰু এইটো দক্ষিণ মেৰুৰ মাজত বিকৰ্ষণ হ'ল আৰু উত্তৰ আৰু দক্ষিণ মেৰুৰ মাজত আকৰ্ষণ হ'ল তো সেইটোৱে বুজালোঁ এতিয়া চোৱা যেতিয়া এই তামৰ তাঁৰডালে বিদ্যুৎ চুম্বকীয় দেখাব চুম্বকীয় প্ৰবাহ দেখাব মানে চুম্বকত্ব গুণ দেখাব তেতিয়া এই দণ্ডচুম্বকডাল অৰ্থাৎ দিগদৰ্শন যন্ত্ৰডালত মাপটো অলপ সলনি হ'ব কি সলনি হ'ব সেইটো ইম্পৰ্টেণ্ট নহয় মানে সেইটো তোমালোকে যেতিয়া কৰিবা তেতিয়া বুজি পাবা পিছলৈ তোমালোকক গোটেই কনচেপ্টখিনি বুজাই দিয়াৰ পিছত তোমালোকে নিজেই ক'ব পাৰিবা যে কোনটো দিশত সি গতি কৰিব উত্তৰ মেৰুত যাব নে দক্ষিণ মেৰুত যাব কিন্তু এই দিগদৰ্শন যন্ত্ৰটোৱে আমাক কি দেখুৱালে যে তাত আকৰ্ষণ হ'ল বিকৰ্ষণ হ'ল যাৰ ফলত আমাৰ দিগদৰ্শন যন্ত্ৰটোৱে তাৰ যোনটো কাটা হয় তাৰ যোনটো দিশ হয় সেইটো দেখুৱালে অৰ্থাৎ তাৰ পৰা আমি কি গম পালোঁ যে সেই তাঁৰডালে আমাৰ কি দেখুৱালে মেগনেটিক বিহেভিয়াৰ চুম্বকত্ব গুণ দেখুৱালে বুজিলা যে মই আকৌ এবাৰ ক'লোঁ যে এডাল যেতিয়া মোটা তাঁৰ শকত তামৰ তাঁৰৰ মাজেৰে যেতিয়া তোমালোকে বিদ্যুৎ প্ৰবাহ চালিত কৰিবা সেই বিদ্যুৎ প্ৰবাহ চালিত কৰাৰ ফলত সেই তামৰ ধাতুৰ তাঁৰডালে কি দেখুৱাব মেগনেটিক বিহেভিয়াৰ অৰ্থাৎ চুম্বকত্ব গুণ দেখুৱাব আৰু তাক আমি প্ৰুভ কৰিবলৈ কি কৰিলোঁ যে দিগদৰ্শন যন্ত্ৰ এটা ওচৰলৈ আনি দিলোঁ দিগদৰ্শন যন্ত্ৰটোৰ তাত দিশ পৰিৱৰ্তন হ'ল অৰ্থাৎ আমি গম পালোঁ যে তাত আমাৰ মেগনেটিক বিহেভিয়াৰ শ্ব' হৈছে মানে কি ক'লোঁ চুম্বকত্ব গুণ তাত দেখুৱাইছে বুজিলে কিমানখিনি কথা আছিলে বৰ্তমান আমি বুজি লওঁ যে এটা কথা তোমালোকে এইখিনিত বুজা বিদ্যুৎ প্ৰবাহৰ ফলতো আমাৰ চুম্বকত্ব গুণ কোনোবা এটা বস্তুৱে দেখাব পাৰে মানে বিদ্যুৎ প্ৰবাহ দিলে কোনোবা এটা ধাতুৱে চুম্বকত্ব গুণ দেখায় অৰ্থাৎ চুম্বকীয় গুণ দেখাব পাৰে চুম্বকীয় ক্ৰিয়া দেখাব পাৰে তো এইখিনিত চোৱা তোমালোকে এইখিনিত আমি এই চেপ্টাৰটোত কি পঢ়িম তাত ধুনীয়াকৈ দিয়া হৈ আছে চোৱা বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া আধাৰত বিদ্যুৎ চুম্বক বৈদ্যুতিক মটৰ বিষয় আৰু চলমান চুম্বকৰ বৈদ্যুতিক প্ৰবাহৰ ধাৰণাত বৈদ্যুতিক জেনেৰেটৰ বিষয়ে আমি আলোচনা কৰিব পাৰিম যে কি ক'লে আকবাৰ কৰোঁ যে আমি এই চেপ্টাৰটোত পঢ়িম যে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া কি হয় বৈদ্যুতিক মটৰ কি হয় আৰু এতিয়া চোৱা তোমালোকক এটা কথা কওঁ বৈদ্যুতিক মটৰ হওক বৈদ্যুতিক জেনেৰেটৰ হওক বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ ফলতে আমাৰ সৃষ্টি হয় মানে আমি যোনবিলাক মটৰ পাইছোঁ ধৰক এতিয়া আমাৰ ফেনখন চলি আছে ধৰক তোমালোকে দেখিব পাৰে যে সৰু সৰু খেলা গাড়ীবিলাকত আমাৰ মটৰ থাকে তো সেইবিলাক যিমানেই তোমালোকে মটৰ দেখিছা বা জেনেৰেটৰ দেখিছা তাৰ মূলতেই হৈছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বিদ্যুৎ প্ৰবাহ চালিত হৈছে তাৰ পৰা আমাৰ চুম্বকীয় ক্ৰিয়া দেখুৱাইছে আৰু চুম্বকীয় ক্ৰিয়াৰ কাৰণে আমি মটৰটো ঘূৰিছে বা জেনেৰেটৰটো ঘূৰিছে আমি তাৰ পৰা কিবা এটা ক্ৰিয়া দেখিছোঁ মানে কি ক'ব বিচাৰিছোঁ মই মটৰ হওক জেনেৰেটৰ হওক সেইবিলাকৰ মূলতেই হৈছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া তো আজি আমি এই পাঠটোত কি পঢ়িম সেইটো ধুনীয়াকৈ কোৱা হৈ আছে ইমানখিনি তোমালোকে মনত ৰাখিব লাগে আৰু এই কাৰ্যকলাপটো তোমালোকে মনত ৰাখিবা কেতিয়াবা এক্সামত দি দিব পাৰে যে চোৱা কুৱেশ্যনটো কেনেকৈ আহিব ভালদৰে মনত ৰাখিবা যে বিদ্যুৎ প্ৰবাহৰ ফলত আমাৰ চুম্বকীয় ক্ৰিয়া যে দেখুৱায় কোনোবা এটা ধাতুৱে বা কোনোবা এটা বস্তুৱে তাক আমাৰ পৰীক্ষা কৰিবলৈ তাক প্ৰুফ কৰিবলৈ পৰীক্ষা নহয় প্ৰুফ কৰিবলৈ এটা কাৰ্যকলাপৰ সহায়ত বুজাই লিখা কি ক'লোঁ এবাৰ কুৱেশ্যনটো আকৌ মনত ৰাখিবা যে কি ক'লোঁ বিদ্যুৎ প্ৰবাহ চালিত হোৱাৰ ফলত যে কোনোবা এটা ধাতুৱে বা কোনোবা এটা বস্তুৱে মেগনেটিক বিহেভিয়াৰ চুম্বকত্ব গুণ চুম্বকত্ব ক্ৰিয়া দেখুৱায় তো তাক পৰীক্ষা কৰিবলৈ তাক মানে জানিবলৈ এটা পৰীক্ষা কৰা কেনেকুৱা কুৱেশ্যন আহিব তো বুজি পালা তো তাৰপিছত আমি এতিয়া আহি যাওঁ মেইন আমাৰ টপিকলৈ চুম্বক ক্ষেত্ৰ আৰু বলৰেখা অৰ্থাৎ মেগনেটিক ফিল্ড এণ্ড ফিল্ড লাইনছ তো তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰোঁ এতিয়া চোৱা মই তোমালোকক কৈছিলোঁ যে এডাল দণ্ডচুম্বকৰ দুটা মেৰু থাকে হয়নে এটা কৈছিলোঁ নৰ্থ এটা কৈছিলোঁ চাউথ এইটো কি বুলি কৈছিলোঁ তোমালোকক দক্ষিণ মেৰু আৰু এইটো কি বুলি কৈছিলোঁ তোমালোকক উত্তৰ মেৰু হয় এইটো তোমালোকক উত্তৰ মেৰু বুলি কৈছিলোঁ এতিয়া চোৱা সেইটোৱে কৈছে ইয়াত মই তোমালোকক ক'লোৱেই কথাখিনি যে
উত্তৰ মূৰাকৈ থকা মূৰটোক উত্তৰ পিপাসী অৰ্থাৎ উত্তৰ মেৰু বুলি কোৱা হয় যে যোনটো এই দণ্ডচুম্বক আছে দণ্ডচুম্বকৰ যোনটো উত্তৰ পিপাসী অৰ্থাৎ উত্তৰ মূৰাকৈ থকা যোনটো দিশ হয় সেই দিশৰ যোনটো তাৰ পোল হয় অৰ্থাৎ দিশ সেইটো কি বুলি কোৱা হয় উত্তৰ মেৰু বুলি কোৱা হয় তাৰ মেৰুটোৰ কথা কৈছে আৰু দেই যে এটা কি বুলি কৈছে উত্তৰ মেৰু আনটো হৈছে দক্ষিণ মেৰু তো সেইটো এইখিনিত আছে ধুনীয়াকৈ লিখা হৈছে চোৱা দক্ষিণ পিপাসী বা দক্ষিণ মেৰুক দক্ষিণ মেৰু বোলা হয় তো এতিয়া বুজি পালা সেইখিনি তাৰপিছত আমি আগবাঢ়োঁ এটা কাৰ্যকলাপলৈ যোনটো নেকি আমাক ক্লিয়াৰ কৰি দিব যে চুম্বক বলৰেখা চুম্বক ক্ষেত্ৰ কি হয় তো তাৰ বাবে আমি এতিয়া কাৰ্যকলাপ এটা কৰিব লাগিব এতিয়া কাৰ্যকলাপটোত কি কৈছে যে এঠা লাগি থকা পদাৰ্থৰ সহায়ত অংকন ফলিত এখন কাগজ বগা কাগজ তোমালোকে লগোৱা মানে কি কৈছে চোৱা আমি যোনখন চিলেটত লিখোঁ ধৰক চিলেট বুলি কৈছোঁ আৰু অংকন ফলি তাত তোমালোকে আঠাৰ সহায়ত ওপৰত তোমালোকে এখন বগা কাগজ লগাই দিবা হ'ল তাৰপিছত কি কৰিবা সেই যোনখন তোমালোকে কাগজ লগালা বগা কাগজ লগোৱা ফলকখনত ওপৰত তোমালোকে এডাল দণ্ডচুম্বক ৰাখিব লাগিব এডাল দণ্ডচুম্বক ৰাখি দিলা তাৰপিছত কি কৰিবা তোমালোকে লুৰ গুৰি কিছুমান আনিব লাগিব সি ধৰক লুৰ গুৰিটা তোমালোকে কেনেকৈ কালেক্ট কৰিবা গজাল হওক বা যিকোনো লোহাৰ বস্তু হওক তাক তোমালোকে সৰু সৰু মানে বিন্ধালৈ ৰূপান্তৰিত কৰিব লাগিব লুৰ গুৰি কৰিব লাগিব ন তো সেইখিনি কৰি পেলাই কি কৰিবা যে তাৰ সমান্তৰালভাৱে যেতিয়া ওপৰত ছটিয়াই দিবা ইয়াত যেতিয়া ছটিয়াই দিবা কি কৰিলোঁ যে প্ৰথম আমি বগা কাগজ এখন ফলকত লগাই দিলোঁ তাৰপিছত তাৰ ওপৰত এডাল দণ্ডচুম্বক ৰাখিলোঁ আৰু নিমখ ছটিওৱাৰ দৰে তোমালোকে তাৰ ওপৰত যেতিয়া চুম্বকডালৰ ওপৰত যেতিয়া ছটিয়াই দিবা তেতিয়া কি হ'ব সি এনেকুৱা ধৰণৰ এটা শ্বেপ ল'ব এনেকুৱা ধৰণৰ এটা আকৃতি ল'ব বুজিছা এনেকুৱা ছবিটো দেখিছা এনেকুৱা ধৰণৰ এটা আকৃতি ল'ব সেই যে আকৃতিটো লোৱাৰ ফলত আমাক সেইটোৱে কি দেখুৱালে বাৰু সেইটোৱে দেখুৱালে যে মেগনেটিক বিহেভিয়াৰ চুম্বকত্ব গুণ চুম্বকৰ আকৰ্ষণ কোনখিনিত বেছি বা চুম্বকৰ কোনখিনিত বেছি সেইটোৱে দেখুৱালে যে কি ক'লোঁ মই আকৌ এবাৰ এই লুৰ গুৰিবিলাক যে দেখিছা যে এইবিলাক সৰু সৰু ক'লা ক'লা লুৰ এইবিলাক গুৰি হয় তো গুৰিবিলাকে কি কৰিলে আমাক চুম্বক ক্ষেত্ৰ দেখালে চুম্বক ক্ষেত্ৰখন কেনেকুৱা এতিয়া তোমালোকে এনেকুৱা ধুনীয়াকৈ দেখিছা চাগে লাইনবিলাক এনেকুৱা বক্ৰ ৰেখাবিলাক দেখিছা এই বক্ৰ ৰেখাবিলাকেই হ'ল চুম্বক ক্ষেত্ৰ মেগনেটিক ফিল্ড চুম্বক ক্ষেত্ৰ আৰু এই তোমালোকে যদি এতিয়া কেলকুলেট কৰিব বিচৰা এইবিলাকেই হৈছে চুম্বক বলৰেখা ফিল্ড লাইনবিলাকেই হ'ল মানে কি হয় যিমানখিনিলৈকে বিস্তাৰ হৈছে সেইটো তাৰ চুম্বক ক্ষেত্ৰ আৰু যোনখিনি তোমালোকে এনেকৈ দেখিছা সেইখিনি তোমাৰ ফিল্ড লাইন অৰ্থাৎ চুম্বক বলৰেখা বুজিলা যে এই পৰীক্ষাটোৰ পৰা আমি কি গম পালোঁ যে এডাল চুম্বকত আমি তাৰ মেগনেটিক ফিল্ড আৰু চুম্বক বলৰেখা আমি কেনেদৰে গম পালোঁ এতিয়া মই আকৌ এবাৰ কৈছোঁ চোৱা যে লুৰ গুৰিবিলাকৰ যে যোনটো তোমালোকে এনেকৈ দেখিছা ধুনীয়াকৈ এটা শ্বেপত আছে তো এইবিলাক শ্বেপবিলাক এইবিলাক তোমাৰ বক্ৰৰেখাবিলাকেই হ'ল চুম্বক বলৰেখা হয় আৰু যিমানখিনিলৈকে তুমি এইখিনি দেখিছা এইখিনি তাৰ প্ৰতিক্ৰিয়া বা পৰিঘটনা দেখিছা তো যিমানখিনিলৈকে সি বিস্তাৰ হৈ আছে সেইখিনি হ'ল তাৰ চুম্বক ক্ষেত্ৰ মানে বুজি পাইছানে যে যিমানখিনিলৈকে সি তাৰ চুম্বকত্ব গুণটো সি দেখুৱাই আছে আৰু তাৰ ধুনীয়াকৈ আকৃতিৰ যোনবিলাক বক্ৰৰেখা দেখিছা সেইবিলাকেই হ'ল চুম্বক বলৰেখা মেগনেটিক ফিল্ড লাইন তো সিয়াতে কৈছে যে আমি এই এক্সপেৰিমেণ্টটোৰ পৰা এই কাৰ্যকলাপটোৰ পৰা আমি দেখুৱাব পাৰোঁ বা বুজিব পাৰোঁ যে বলৰেখা আৰু চুম্বক ক্ষেত্ৰ কি হয় এতিয়া চুম্বক ক্ষেত্ৰ অৰ্থাৎ মেগনেটিক ফিল্ডৰ ডেফিনেশ্যনে কি কৈছে সেইটো মন কৰা চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বকডালৰ বল অনুভূত হয় সেই অঞ্চলটোক কি বুলি কোৱা হয় আমাৰ চুম্বক ক্ষেত্ৰ বুলি কোৱা হয় আকৌ এবাৰ কৈছোঁ ভালদৰে মন কৰা যে চুম্বক এডালৰ যি চাৰিওফালৰ তাৰ অংশ আছে সেই অংশখিনিত সি যিমানখিনি বল অনুভূত কৰিব সি যিমানখিনি বল তোমাক দেখুৱাব সেইখিনি বলখিনি হ'ল চুম্বক ক্ষেত্ৰ তো এতিয়া তোমালোকক বুজাই দিছোঁ যে কি হয় আমি কি পালোঁ যে এডাল দণ্ডচুম্বকত যেতিয়া আমি লুৰ গুৰিবিলাক ছটিয়াই দিলোঁ সি এনেকুৱা ধৰণৰ এটা আকৃতিৰ সৃষ্টি কৰিলে বক্ৰ আকৃতিৰ এই যোনখিনি বক্ৰ আকৃতিৰ সৃষ্টি কৰিলে সেইখিনি হ'ল তাৰ চুম্বক বলৰেখা আৰু যিমান দূৰলৈকে সেই বক্ৰ আকৃতিখিনি সৃষ্টি কৰিলে সেইখিনি হ'ল তোমাৰ চুম্বক ক্ষেত্ৰ কি কৈছোঁ ভালদৰে মনত কৰা যে সি যিমান দূৰলৈ এই যোনখিনি বক্ৰৰেখা সৃষ্টি কৰিলে সেইখিনি হ'ল তাৰ চুম্বক ৰেখা বলৰেখা ৰেখা মানে কি বুজি পাইছে ন তো সেইখিনি হ'ল তোমাৰ চুম্বক বলৰেখা আৰু সি যিমান দূৰলৈকে সি সেইখিনি দেখুৱালে তাৰ বলখিনি দেখুৱালে তো সেইখিনি হ'ল তাৰ চুম্বক ক্ষেত্ৰ মানে বুজি পাইছেনে কথাটো অকণমান জাষ্ট ডিফাৰেঞ্চ মানে কি হয় এই যোনটো চুম্বক বলৰেখা বুলি কৈছে চুম্বক বলৰেখাই আমাক কি দিয়ে যে তাৰ শ্বেপটো দিয়ে মানে তাৰ আকৃতিটো দিয়ে যে সি কেনেকুৱা হ'ব তাৰ মানে মেগনেটিক ফিল্ডটো কেনেকৈ ক্ৰিয়েট হ'ব সি কিমান বল তোমাক দেখুৱাব কিমান দূৰলৈ সি তাৰ বলটো বিস্তাৰ কৰিব সেইটো তোমাক যদি
ধৰক তুমি চকুৱে চাব লাগে, চকুৱে চাই তুমি দেখিলে এই কিমান দূৰলৈকে সি তাৰ মেগনেটিক বিহেভিয়াৰ চুম্বকত্ব গুণ দেখুৱালে, তাক প্ৰুভ কৰিবলৈ আমি চাব লাগিব যে মেগনেটিক ফিল্ড লাইন কি হয় আৰু কিমান দূৰলৈকে সি বিস্তাৰ হ'ল, সেইখিনি কোনে প্ৰুভ কৰিব? চুম্বক ক্ষেত্ৰই। বুজিলানে? মানে আমি চকুৱে দেখিবলৈ কাৰ ওপৰত বিশ্বাস কৰিম যে তাৰ চুম্বক ক্ষেত্ৰ কিমান দূৰলৈকে আছে? চুম্বক ফিল্ড লাইন অৰ্থাৎ মেগনেটিক ফিল্ড লাইনৰ ওপৰত আমি বিশ্বাস কৰি ক'ম যে ইমানখিনি দূৰলৈকে তাৰ চুম্বক ক্ষেত্ৰ বিস্তাৰ হৈ আছে। মানে কথাটো বুজিবলৈ ট্ৰাই কৰা যে কি কৈছোঁ। ইয়াত কৈছে চোৱা, যিবিলাক ৰেখাৰে চুম্বকৰ লুৰবোৰক পংক্তিবদ্ধ কৰে সেইবিলাক চুম্বক বলৰেখা বুলি কোৱা হয়, সেইবোৰকে চুম্বক বলৰেখা বুলি কোৱা হয়। তো ইমানখিনি এইখিনিতে আছিলে, ধুনীয়াকৈ তোমালোকে ডেফিনেশ্যনখিনি বনাই লিখিব পাৰিবা। মুঠতে তোমালোকে কনচেপ্টটো বুজি লোৱা যে কি কৈছে। এতিয়া আমি এই লেকচাৰটো শেষৰটো টপিক আলোচনা কৰিব বিচাৰিছোঁ যে কি কৈছে, পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ কেনেকুৱা হয়। তো আমি কিতাপলৈ পোনপটীয়াকৈ আগবাঢ়িছোঁ। এতিয়া প্ৰথম কৈছে যে চুম্বক ক্ষেত্ৰ হৈছে এটা ৰাশি যিটোৰ মান আৰু দিশ দুইটাই আছে, অৰ্থাৎ সি ভেক্টৰ কোৱান্টিটি হয়, ভেক্টৰ ৰাশি হয়। ভেক্টৰ ৰাশি কোনবিলাক কৈছিলোঁ যে মই লাষ্ট তোমালোকৰ লেকচাৰত কৈছিলোঁৱে যে ভেক্টৰ ৰাশি কোনবিলাক হয় যাৰ দিশ আৰু মান দুইটাই থাকে। তো ইয়াত কৈছে যে মান আৰু দিশ দুইটাই আছে, অৰ্থাৎ ভেক্টৰ ৰাশি, ভেক্টৰ কোৱান্টিটি। তো সেইটোৱে কৈছে, এইটো তোমালোকে লাইনটো মনত ৰাখিবা যে চুম্বক ক্ষেত্ৰত দিশ আৰু মান দুইটাই আছে। তাৰপিছত কৈছে চুম্বক ক্ষেত্ৰত দিগদৰ্শন যন্ত্ৰৰ কাটাৰ উত্তৰ মেৰুৰে নিৰ্দেশ কৰা দিশটোৱে হৈছে চুম্বক ক্ষেত্ৰৰ দিশ। বুজিছানে কি কৈছে? যে চুম্বক ক্ষেত্ৰত দিগদৰ্শন যন্ত্ৰ এটাই যোনটো তোমালোকৰ মেৰু দেখায়, বুজিছানে? সেই মেৰুটোৱে হৈছে চুম্বক ক্ষেত্ৰৰ দিশ, আৰু সেই মেৰুটো কি হয়? উত্তৰ মেৰু। যে আকৌবাৰ কৈছোঁ, চুম্বক ক্ষেত্ৰ এখনত দিগদৰ্শন যন্ত্ৰই যোনটো তাৰ দিশ দেখায় সেইটো হৈছে যে চুম্বক ক্ষেত্ৰৰ দিশ, আৰু সেইটো কি বুলি কৈছে? উত্তৰ মেৰু বুলি কৈছে। বুজিলা? তাৰপিছত কৈছে যে চুম্বক বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুত সোমায়। মানে কি কৈছে চোৱা, এইটো চিত্ৰটোলৈ তোমালোকে আহা। মই কৈছিলোঁ যে নৰ্থ প'ল বুলি কি বুলি কৈছিলোঁ? নৰ্থ প'ল মানে উত্তৰ মেৰু, হয় নহয়? উত্তৰ মেৰু। চাউথ প'ল মানে কি বুলি কৈছিলোঁ? দক্ষিণ মেৰু। এতিয়া কি হ'ল চোৱা, এতিয়া চিত্ৰটোলৈ ভালদৰে মন কৰা। এই যোনবিলাক চুম্বক বলৰেখা হয়, বলৰেখাবিলাক কেনেকৈ ওলাইছে চোৱা, উত্তৰ মেৰুৰ পৰা ওলাই গৈ পেলাই কি কৰিলে? দক্ষিণ মেৰুত সোমাই গ'ল, হয়? সি এনেকৈ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায়, এনেকৈ চাৰ্কুলাৰ পাথ এটা সি অতিক্ৰম কৰি থাকিব, এনেকৈ ঘূৰ্ণন গতি এটা সি অতিক্ৰম কৰি থাকিব। আৰু সেই ঘূৰ্ণন গতিবিলাক যিমানেই ডাঙৰ হ'ব, বুজিছানে? যিমানেই ডাঙৰ হ'ব সিমানেই তাৰ চুম্বক ক্ষেত্ৰ বাঢ়িব। আৰু সেই যে চুম্বক বলৰেখাবিলাক যে ডাঙৰ হ'ল, যে বেছি যে ডাঙৰ হ'ল, ডাঙৰ হওঁতে কি বুজালে? যে আমাক চুম্বক ক্ষেত্ৰখন বহুত বিস্তাৰিত আৰু বহুত ডাঙৰ, বুজিছানে? চুম্বক বলৰেখাবিলাকে আমাক দেখুৱায় যে চুম্বক ক্ষেত্ৰখন কিমান ডাঙৰ। তো সেইটোৱে আমি বুজি লওঁ যে চুম্বক বলৰেখাবিলাক কি হয়? উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায়, এনেকৈ ধুনীয়াকৈ এটা চাৰ্কুলাৰ পাথ অতিক্ৰম কৰি থাকে। সেইখিনিয়ে বুজি লোৱা। তাৰপিছত চোৱা কি কৈছে, ইয়াত আৰু এটা কথা কৈছে চোৱা, চুম্বকৰ অন্তৰ্ভাগৰ বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ। এতিয়া এইখিনি কথা ভালদৰে মন কৰিবা। এতিয়া মই কি কৰিলোঁ যে চুম্বক বলৰেখাবিলাক কি হয়? উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ গতি কৰে, এনেকৈ গতি কৰে, হয়নে? তো এনেকৈ যেতিয়া গতি কৰিব, তোমালোকে নিজেই চোৱা, এনেকৈ গতি কৰাৰ ভিতৰত সি যেতিয়া মাজত সোমাব, এনেকৈ যেতিয়া সি মাজত সোমালে তেতিয়া কি হ'ল? তেতিয়া তাৰ দিশটো অলপ সলনি হ'ল। চোৱা, উত্তৰ মেৰুৰ পৰা আহিছিলে দক্ষিণ মেৰুত সোমালে, তাৰপিছত আকৌ দক্ষিণ মেৰুৰ দিকে ওলাই যোৱা নিচিনা লগা নাইনে? মানে কি কৈছোঁ ভালদৰে মন কৰা তোমালোকে, যে এইটো চোৱা, প্ৰথম কি হ'ল যে চুম্বক বলৰেখাবিলাক কি হ'ল? উত্তৰ মেৰুৰ পৰা ওলালে দক্ষিণ মেৰুত সোমালে, আৰু যেতিয়া সোমাইছে সোমাইছে চোৱা, এতিয়া সোমোৱাৰ ফলত কি হ'ল? সোমোৱাৰ লগে লগে তোমালোকে চোৱা দিশটো আকৌ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যোৱা নিচিনা লগা নাইনে ভিতৰৰ ভাগত? দেখিছেনে? তো আমি প্ৰথম কি কৰিলোঁ? উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুত সোমালে, সোমোৱাৰ পিছত আকৌ চোৱা দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যোৱা নিচিনা লাগিছে। মানে কি হ'ল যে আমাৰ যোনটো চুম্বক আছে, চুম্বকৰ মাজৰ ভাগত তাৰ দিশটো কেনেকুৱা হয়? চুম্বক বলৰেখাবিলাকৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ। বুজিলা কি ক'লে? যে চুম্বকৰ অন্তৰ্ভাগত চুম্বক বলৰেখাৰ দিশ কি হয়? দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ। কিন্তু বাহিৰত কি হয় চোৱা, উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ। সেইটোৱে বুজি লোৱা। তো সেইখিনিয়ে কৈছে এইখিনিত। তাৰপিছত আহি গ'ল আমাক কি কৈছে, চুম্বক ক্ষেত্ৰ আপেক্ষিক প্ৰবল্য চুম্বক বলৰেখাবিলাক ওচৰা ওচৰিকৈ থকা মাত্ৰাৰ দ্বাৰা প্ৰদৰ্শিত হয়। মানে কি কৈছে চোৱা, আকৌ এবাৰ পঢ়ি দিওঁ। চুম্বক ক্ষেত্ৰ আপেক্ষিক
প্ৰাবল্য চুম্বক বলয়ৰেখাবিলাকৰ ওচৰা ওচৰিকৈ থকাৰ মাত্ৰাৰ দ্বাৰা প্ৰদৰ্শিত হয় এতিয়া কি কৈছে যে আমাৰ যোনবিলাক চুম্বক বলয়ৰেখা আছিলে সেই বলয়ৰেখাবিলাক যিমানে ওচৰত থাকিব সিমানে তোমাৰ চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য বেছি হ'ব মানে চোৱা এতিয়া কি কৈছোঁ ভালদৰে শুনিবা যে চুম্বক বলয়ৰেখাবিলাক যেতিয়া ওচৰা ওচৰিকৈ থাকিব এইবিলাক দেখিছানে ওচৰা ওচৰিকৈ আছে এনেকৈ ধৰক ওচৰা ওচৰিকৈ আছে হয় চুম্বক বলয়ৰেখাবিলাক যিমানেই ওচৰা ওচৰিকৈ থাকিব সিমানেই এইখিনি জেগাত চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য বেছি হ'ব মানে তাৰ ফ'ৰ্চটো বেছি হ'ব কোনোবা এটা বস্তু আকৰ্ষণ কৰা কোনোবা এটা বস্তু বিকৰ্ষণ কৰাৰ যোনটো তাৰ ধৰ্ম আছে সেইটো কি বেছিকৈ দেখাব এতিয়া চোৱা এইখিনি জেগাত যদি তোমালোকে চুম্বক এডাল আনি দিয়া এইখিনিত তাৰ চুম্বক বলয়ৰেখাৰ প্ৰাবল্য বেছি মানে চুম্বক বলয়ৰেখাৰ পৰিমাণ বেছি এইখিনিলৈ যেতিয়া তোমালোকে চুম্বক এডাল আনি দিবা এইখিনি ধৰক দণ্ড চুম্বক এডাল আনি দিছা দণ্ড চুম্বকডাল আনিলে এইখিনিত তুমি যিমান ওচৰলৈ আনিবা সি বিকৰ্ষণ দেখাব নহ'লে আকৰ্ষণ দেখাব তাৰ পলটোৰ ওপৰত ডিপেণ্ড কৰি মানে তাৰ মূৰটোৰ ওপৰত ডিপেণ্ড কৰি বুজিছানে যে সেইটোৱে কৈছে যে চুম্বক বলয়ৰেখা চুম্বক ক্ষেত্ৰৰ আপেক্ষিক প্ৰাবল্য তোমাৰ চুম্বক বলয়ৰেখাবিলাক যিমানকৈ ঘনকৈ থাকে এই চুম্বক বলয়ৰেখা যিমান তোমালোকৰ ঘন থাকিব সেই ঘন থকাৰ ওপৰত নিৰ্ভৰ কৰি অৰ্থাৎ ওচৰা ওচৰিকৈ থকাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ চুম্বক ক্ষেত্ৰৰ আপেক্ষিক প্ৰাবল্যটো দেখাব যে চুম্বক ক্ষেত্ৰখন কিমান ষ্ট্ৰং কথাটো বুজিব ট্ৰাই কৰা তাৰপিছত কৈছে য'ত চুম্বক বলয়ৰেখাবিলাক থুপ খাই থাকে সেইখিনি অংশত কি হয় যে তোমাৰ চুম্বক ক্ষেত্ৰখনৰ অধিক শক্তিশালী হৈ পৰে মই ক'লোৱেই যে যোনখিনিত ঘন হয় যোনখিনি চুম্বক বলয়ৰেখাবিলাক ঘন হয় অৰ্থাৎ ডাঠ হয় মানে একে ওচৰা ওচৰিকৈ থাকে তো ওচৰা ওচৰিকৈ থকা তাৰ চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য বেছি হ'ব এতিয়া চোৱা তোমালোকক মই কৈছোঁৱেই যে তোমালোকে এক্সপেৰিমেণ্ট কৰিছে যে দুডাল চুম্বক ওচৰলৈ আনিছা বা ওচৰলৈ আনিলে কি হয় আকৰ্ষণ হয় বা বিকৰ্ষণ হয় তো তোমালোকে চাবা যে যেতিয়া নৰ্থ প'ল আৰু নৰ্থ প'ল দক্ষিণ মেৰু উত্তৰ মেৰু আৰু উত্তৰ মেৰু তেতিয়া ওচৰলৈ আনিব বিচাৰা যিমানে তুমি ওচৰলৈ আনিবা সি কিন্তু জইন নাখাব কাৰণ উত্তৰ মেৰু আৰু উত্তৰ মেৰুৰ মাজত বিকৰ্ষণ হয় তো এতিয়া তোমালোকে চোৱা এডাল ধৰক চুম্বক দণ্ড চুম্বক এইটো নৰ্থ প'ল এইটো চাউথ প'ল এডাল দণ্ড চুম্বক এইটো নৰ্থ প'ল এইটো চাউথ প'ল এই দুটাৰ মাজত কি হ'ব বিকৰ্ষণ হ'ব তোমালোকে যিমানেই ওচৰলৈ আনিবা তাৰ চুম্বক তাৰ যে ওপৰত যে এডাল বলয়ৰেখা যে আছিলে যে এনেকৈ যে বলয়ৰেখাবিলাক যে আছিলে যে হয় তো বলয়ৰেখাবিলাক কি হ'ল এই দুইডালৰ সাপেক্ষে ওচৰা ওচৰিকৈ আহি গ'ল হয় নহয় তো তোমালোকে এটা কথা মন কৰিবা যে বলয়ৰেখাবিলাক যিমান ওচৰা ওচৰিকৈ আহিব তাৰ মাজত বিকৰ্ষণ হ'ব অৰ্থাৎ মানে বহুত বেছিকৈ বিকৰ্ষণ হ'ব যদিহে একে প'ল থাকে একে তোমাৰ মেৰু থাকে কাৰণ কিয় কৈছোঁ যে ইয়াতে কৈছে যে চুম্বক বলয়ৰেখাবিলাক যেতিয়া বেছিকৈ ঘন হ'ব হয় যে চুম্বক বলয়ৰেখা যেতিয়া ওচৰা ওচৰিকৈ থাকিব তো ওচৰা ওচৰিকৈ থকা মানে কি বুজায় যে ইডাল চুম্বকৰ বলয়ৰেখাবিলাক ইডাল চুম্বকৰ বলয়ৰেখালৈ সংস্পৰ্শলৈ আহিছে অৰ্থাৎ ওচৰলৈ আহিলে মানে ঘন হ'ল বিদ্যুৎ তোমাৰ মেগনেটিক অৰ্থাৎ চুম্বকীয় বলয়ৰেখাবিলাকৰ পৰিমাণ বেছি হ'ল এইখিনি জেগাত তো গতিকে কি হ'ল তাৰ মাজত আমাৰ বিকৰ্ষিত হ'ল অৰ্থাৎ মেগনেটিক ফিল্ড অৰ্থাৎ মেগনেটিক ফ'ৰ্চৰ পৰিমাণ এইখিনিতে চুম্বক ক্ষেত্ৰ বহুত ষ্ট্ৰং হৈ গ'ল মানে বহুত শক্তিশালী হৈ গ'ল গতিকে দুইটা ধৰক ছেম প'ল আছিলে কাৰণে একে মাধ্যম আছিলে কাৰণে তো গতিকে তাৰ মাজত একে মূৰ আছিলে কাৰণে গতিকে তাৰ মাজত কি হ'ল বিকৰ্ষণ হ'ল বুজি পালেনে কথাটো যে এটাই কথা মনত ৰাখা চুম্বক বলয়ৰেখাবিলাক যিমানে ওচৰত থাকিব সিমানে তাৰ চুম্বক ক্ষেত্ৰৰ পৰিমাণ বাঢ়িব চুম্বক ক্ষেত্ৰৰ মান বাঢ়িব অৰ্থাৎ প্ৰাবল্য বাঢ়িব সেইখিনিয়ে কৈছে আৰু এটা কথা তোমালোকে মন কৰা এইখিনিতে যে কৈছে চুম্বক ক্ষেত্ৰবোৰে চুম্বক বলয়ৰেখা বোলে চুম্বক ক্ষেত্ৰ কৈ আছোঁ চুম্বক বলয়ৰেখা বোলে কেতিয়াও কটাকটি নকৰে এটা বিন্দুত কটাকটি নকৰে তো কৈছে যে দুডাল চুম্বক বলয়ৰেখাই কেতিয়াও কটাকটি নকৰে আৰু যদিহে কটাকটি কৰে তাৰ চোৱা ধৰক তোমালোকে দুডাল চুম্বক বলয়ৰেখা আছিলে এই দুডালে ধৰক এনেকৈ কটাকটি কৰি গ'ল এইখিনি পইণ্টত ধৰক কটাকটি কৰি গ'ল তো কটাকটি কৰিলে এইখিনি পইণ্টত তোমালোকে যদি দিগদৰ্শন যন্ত্ৰ এটা আনা তাত তোমালোকে একো চেঞ্জ নেদেখিবা মানে তাৰ দিগদৰ্শন যন্ত্ৰৰ কাটাডাল পৰিৱৰ্তন নহ'ব কাৰণ কটাকটি নকৰে আৰু কৰিলে তাত মানে তোমাৰ চুম্বক ক্ষেত্ৰ নাথাকিব বুজিছানে আকৌ এবাৰ কৈছে যে চুম্বক ক্ষেত্ৰৰ বলয়ৰেখাবিলাকে কেতিয়াও কটাকটি নকৰে আৰু যদিহে কটাকটি কৰে সেই কটাকটি কৰা অংশখিনিত যদি তোমালোকে এটা দিগদৰ্শন যন্ত্ৰ আনি দিয়া তেতিয়া তাত মানে কোনো ডেভিয়েশ্যন সৃষ্টি নহ'ব মানে কোনো তাৰ পৰিৱৰ্তন নহ'ব বুজিছানে কথাটো তো সেইখিনিয়ে আছিল ধুনীয়াকৈ এই পেজটো বিশেষকৈ বহুত ইম্পৰ্টেণ্ট হয় বহুত কুৱেশ্যন ওলায় ইয়াৰ পৰা তো এইখিনি ধুনীয়াকৈ তোমালোকে মনত ৰাখিবা
আৰু শেষৰ পইণ্টটো চবতকৈ মষ্ট ইম্পৰ্টেণ্ট যে দুডাল চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে। তো বুজি পালা? আজিলৈ ইমানখিনি। পুনৰ এটা নতুন ভিডিঅ'ত তোমালোকক লগ পাম। ধন্যবাদ।